ধুনীয়াকৈ মানে লাইন পাতি আমাৰ চবে ল'ৰাকেইটা এইকেইটা আমাৰ ল'ৰা কুপনটো লাঞ্চৰ দিব এতিয়া নিদিয়ে আমাক খাবলৈ সেইকাৰণে আমি ধুনীয়াকৈ লাঞ্চ পাই কিনে গুচি আহিলোঁ ড্ৰেছ আজি হ'লে হ'ল আৰু এইটো মানে আজি আমাৰ So hey guys, hello and welcome to my YouTube channel Queen Barsha Vlog. So guys, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে কুশলে আছে। So guys, বহুত দিন vlog সব দিব পৰা নাছিলো মানে মোৰো গাটো অলপ বেয়া আছিল আৰু মাজতে মানে অলপ নাচ-চাচৰ কাৰণে মানে অলপ বিজি আছিলো মই সেইকাৰণে vlog সব দিব পৰা নাছিলো আৰু সেই কাৰণে আজি মানে ভাবিলো যে ইমান দিন গেপ গ'ল তো দিবলৈ ট্ৰাই কৰি থাকিম আপোনালোকক সো আজি মানে ডান্সৰে কামত যাই আছো কলাক্ষেত্ৰলৈ তো আপোনালোক গোটেইখিনি কথা পিছত কৈ আছো তো ভিডিও ষ্টাৰ্ট কৰি দিও আৰু শেষলৈ যাব গণেশগুৰি আৰু গণেশগুৰি এতিয়া আমি কলাক্ষেত্ৰলৈ যাই আছোঁ আৰু কলাক্ষেত্ৰলৈ যাই আছোঁ মানে আমাৰ এটা প্ৰগ্ৰেম চলি আছে যোনটো চলি আছে আমাৰ ইয়াতে অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰু তাৰে কাৰণে মানে কম্পিটিশ্যন হৈ আছে ষ্টেট লেভেলৰ আৰু আমি মানে ডিষ্ট্ৰিক্টৰ পাই গ'লোঁ আৰু আমি ডিষ্ট্ৰিক্টৰ পৰা এতিয়া ষ্টেটত মানে পাইছোঁ আৰু তো সেইকাৰণে আজি আছে আমাৰ ষ্টেট লেভেলৰ কম্পিটিশ্যনটো আৰু হোপফুলি যাতে এইটোও পাওঁ আৰু তাকে তো তাৰে কাৰণে এতিয়া বৰ্তমান গৈ আছোঁ আৰু সেইকাৰণে মানে ভিডিঅ' ইমান দিব পৰা নাছিলোঁ মানে তাৰে প্ৰেক্টিছৰ কাৰণে তো সেয়াই আৰু গাইছ আপোনালোকে ভিডিঅ'বোৰ চাই বহুত ভাল লাগে কিন্তু কোনো লাইক নকৰে সেইটো অকণমান বেয়া লাগে তো চাই যদি লাইকো কৰিব তো সেয়াই আৰু বৰ্তমান বলক যাওক আৰু মোৰ গাইছ এটা ডিফাৰেণ্ট লুক আপোনালোকে দেখা পাব আজি মানে ডিফাৰেণ্ট মানে অলপ বেলেগকৈ তো বলক আজিখিনি গৈ আছে এয়া আমি ধুনীয়াকৈ পাই গ'লোঁ ইয়াতে আৰু ভিতৰতে সোমাই যাই আছোঁ তো সেয়াই আৰু বাকীখিনি আপোনালোকৰ ভিতৰত গৈ সকলো মানে দেখাম আৰু বহুত বিভিন্ন ঠাইৰ পৰা মানে আহিছে চববোৰ তো দেখা আৰু এয়া গাইছ আমি ধুনীয়াকৈ ফাইনেলি ইয়াতে আহি পালোঁ আৰু ধুনীয়াকৈ আইডেণ্টি কাৰ্ড চাৰ্ট পিন্ধি ল'লোঁ যিহেতুকে কলেজৰ পৰা হয় আৰু এইফালে আহি পালোঁ আৰু আমাৰ গ্ৰুপটোক বিলাক গ্ৰুপৰ মেম্বাৰ চব হাই আৰু এইবিলাক আমাৰ ছোৱালী আৰু বাকী আমাক অলপমান বেলেগ ডিফাৰেণ্ট লুকত দেখাব আৰু পিছত দেখাই আছোঁ আৰু এয়া আৰু গাইছ এতিয়া আমি ধুনীয়াকৈ ইয়াতে এণ্ট্ৰি দিম আৰু এইকেইটা আমাৰ গোটেই ফুল গ্ৰুপ আৰু আহিব আছে আধা আধি আৰু আমি ধুনীয়াকৈ আহি কিনে ইয়াতে সোমাম আৰু এতিয়া লাহেকৈ এই খালি গাইছ খাব লাগে গাইছ মানে আমাক আৰু ইয়াতে এখন কাৰ্ড দিব সেইকাৰণে আমি এতিয়া চবে ৰখি আছোঁ আৰু ভালকৈ আৰু কেইটামানৰ কাৰ্ডে নাই এইকেইটাৰ কাৰ্ডে কলেজত যে কাৰ্ড নাই ইহঁতৰ গড় से दिखे इस लड़की को कार्ड नहीं है আৰু এতিয়া আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ আৰু আমি খাব দিয়ে কিন্তু মই ঘৰত ভাত খাইছোঁ মাংসৰে ময়ো মাংসৰ ভাত খাইছোঁ খাই আৰু ইয়াতে এইটো কিন্তু বহুত ডাঙৰ যেন লাগিছে কিন্তু ভিতৰত বা কি খাব দিয়ে ইমানে খোৱাৰ চিন্তা আমাৰ কুপন পাহৰি গৈছোঁ আমি মানে খাবৰ কাৰণে বহুত ভেটাবৰ কাৰণে কুপনে আমি মানে লোৱা নাই কিন্তু লৈ যাওঁ আৰু খাওঁ আমি ডাইৰেক্ট মানে খাব গুচি কুপন নোলাগে আৰু এতিয়া কুপনটো লৈ লওঁ আৰু গাইছ চ' গাইছ আমি এতিয়া ধুনীয়াকৈ কুপন ল'বলৈ গৈছিলোঁ কিন্তু আমাক ক'লে যে কুপনটো লাঞ্চৰহে দিব এতিয়া নিদিয়ে আমাক খাবলৈ সেইকাৰণে আমি ধুনীয়াকৈ লাঞ্চ পাই কিনে গুচি আহিলোঁ আৰু ইহঁতকেইটাৰ কাৰণে মোক পঠাইছিল সুধিবৰ কাৰণে ফাৰ্ষ্টতে কিমান বাৰ লাজ কৰিছোঁ সেইটো কাউণ্টাৰ লাষ্টত যায় সেইটোৱে চ' গাইছ এতিয়া আমি ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আহিছোঁ কাৰণ আমাক ইয়াতে আইডেণ্টি কাৰ্ড দিয়া হ'ব আৰু সেইকাৰণে চবেই মানে ধুনীয়াকৈ লাইন চাইন পাতি আছে চাইনে নহয় অসমৰ নাগৰিক
তুমি আছোৱেই মানে ইহঁতকেইজনী মানে থাকিবই আজি আৰু মোৰ লগতে আমি আৰু আৰু গাইছে এইসকল দেখিব গৈছে বহুত দূৰৰ পৰা আহিছে দৰং গোৱালপাৰা ধেমাজি কিবা বহুত দূৰৰ পৰা আহিছে আৰু চাব পাৰে অলপ আগত মানুহে নাছিলে ইয়াত কিন্তু এতিয়া চাওক দুইটকাই চ' এতিয়া মানে একদম মানুহে গৈছে চবফালে আৰু একদম বাছ চাছ লৈ একদম মানে একদম বহুত দূৰৰ পৰা একদম বাছ চাছ লৈ কিনে আহিছে আৰু ওচৰৰে দিয়কচোন ওচৰতে পৰে কিন্তু ইমান দূৰৰ পৰা বাছ চাছ লৈ আহিছে আৰু ইমান টাইম ৰখি আছে আৰু এতিয়া মানে ৰেজিষ্ট্ৰেশ্যন হৈছে আই কাৰ্ড দিব এতিয়ালৈ দিয়া নাই সেইকাৰণে আমি ৰখি আছোঁ এতিয়া ধুনীয়াকৈ আমাক মানে ছাৰে ড্ৰেছ চেছ কৰাই দিল আৰু চ' গাইছ এইটো আমাৰ একদম লুক ল'ৰাৰ একদম আৰু ক'ব কমেণ্টত মোক ল'ৰা হয় কেনেকুৱা দেখিছে মানে মোক আৰু এইবিলাক গাইজ বড়ো কালচাৰৰ ড্ৰেছ আৰু ধুনীয়াকৈ ইহঁতে নাচিব আৰু এইফালে বহুত ড্ৰেছ আছে আৰু এইফালে মই এইফালে কাৰ্ড আমাৰ আৰু এতিয়া ড্ৰেছ চেছ কৰিলোঁ আৰু এতিয়া মানে খাবলৈ চাই আছোঁ চ' গাইজ এতিয়া আমি কুপন চুপন দিলোঁ আৰু ধুনীয়াকৈ ভিতৰত সোমালোঁ আৰু এনেদৰে মানে চবকে দিছে যাৰ কুপন আছে আৰু গাইজ এটা বস্তু চাব নেকি মোৰ বৰ্ষা ৰায় ডেকা मैं वर्षा रानी डेकार पर राय डेका कुछ नहीं कर सकते अभी तो इतना धुनियाके खाओ कारण बम भूक लगे बहुत बेसिके तो खाई लो कोई मैंने लाइन पाती आमार सबे लड़ाकेटा এইকেইটা आमार लड़ा फ्लेश तो যাব লাগিব ৰঙা ৰঙা দেখছি তিতাৰ পৰা ৰখি এইকেইটা आमार लड़ा খাবানে নাই তুমি কিয় পেট বেয়া নাখাও বুলি কৈ কেনে এতিয়া গুটা খাব হৈছে তো এতিয়া গাছ খাই লওঁ কাৰণ বম দেখছে তো খাই আছোঁ চ' গাইছ এয়া আমাৰ লাঞ্চ আৰু আমি পূৰা একদম ল'ৰাকেইটা বহি গৈছে একফালৰ পৰা খাবলৈ কেনে একদম ধুনীয়াকৈ চ' এতিয়া গাইছ ধুনীয়াকৈ খাই লওঁ তাৰপিছত নাচিম আৰু ভালকৈ চ' গাইছ আমি ধুনীয়াকৈ মানে কেইটামান ৰিল চিল বনাই ল'লোঁ আৰু খানা চানা খাই ল'লোঁ খানাটো ইমান বেষ্ট নাছিলে সঁচাকৈ ক'ব গ'লে আৰু আমি ধুনীয়াকৈ এতিয়া ৰিল চিল বনালোঁ আৰু এতিয়া আমাৰ যি কওক গাইজ তাই ব্লগটো মই কৰিলোঁ আজি মানে এইয়া মই নাচিব নোৱাৰোঁ বাৰু মোৰ দুখ লাগিছে হ'লেও মই বেয়া লাগিলে ইমান কষ্ট কৰি নাচিব নাপালে মই ডিষ্ট্ৰিক্ট লেভেলত নোৱাৰিলোঁ নাচিব বাট হ'ব একো নাই তাই মানে মই তাই মানে মই একেই আমি সোলমেট কি একদম আমি এতিয়া এনেকৈ ঘূৰিয়ে থাকিম আৰু মানুহবিলাকে ভাবিছে পাগল বুলি ইমানটা কিন্তু হয় কি পাগল হয় বাৰু আমি ইমান মই ড্ৰেছটো একবাৰ ফুলকৈ দেখাই দিম তেতিয়া গম পাব তাই এইটো ড্ৰেছ আজি হ'লে হ'ল মানে আজি আমাৰ তিৱা ড্ৰেছ ইটো আমাৰ তিৱা ড্ৰেছ হেৰি আমাৰ দেখিছে না আমাক চ' গাইছ এইটোৱে হ'ল মানে তিৱা ড্ৰেছ তিৱা ড্ৰেছ আৰু মোৰটো বাৰু বেলেগ আছে এনে কেজুৱেল আৰু এনে পিন্ধা মোৰ নামটোতো দেখিছে বৰ্ষা ৰায় ডেকা বৰ্ষা ৰায় গাড়ীখন আহিছে মোৰ পালে দুদিনীয়া জীৱন ইমান গ'ল নমৰো সেইটো বাৰু আপায়ে বাৰু আজি আমাকে চাবি নাচাওঁ তোমালোকক মোৰ মোবাইলটো ক'ত মই ব্লগ হৈ আছিলোঁ ন মই বনালোঁ এতিয়ালৈ ল'ৰাৰ কেৰেক্টাৰ আমি ধুনীয়াকৈ আৰু এইটো আমাৰ মামা আৰু মামাই পাতিছে এইখন অসম সাংস্কৃতিক মহাসংগ্ৰাম তো এয়া বাকীবোৰ চবে ৰখি আছে ধুনীয়াকৈ বহি আছে আৰু আমিও ধুনীয়াকৈ খাই লৈ আহিলোঁ এতিয়া ওলাই আৰু তাৰপিছত অলপমান দেৰিকৈ হ'ব চাগে তেওঁলোকে নিজৰ সন্তানক লৈ বহু আশা কৰি ইয়ালৈ আহিছে আজিৰ এই সভাখনৰ পাছতেই প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব brought them to the state level. এনেকুৱা কম্পিটিশ্যনবিলাক বোধহয় কাণ্ট্ৰিত ক'তো হোৱা নাই. This is the first time any state government
has done competitions to bring out the music and the cultural traditions in such a large scale. So I thank the Honorable Chief Minister and the Honorable Minister and all the judges and the So guys, আমি এতিয়া বৰ্তমান ইয়াতে বহি আছোঁ আৰু আমাৰ এতিয়া হোৱা নাই, এতিয়া বিলৈ 18 হ'ব আৰু আহি আমি উপনীত হৈছোঁ সেই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত আৰু ঘণ্টাখনৰ পিছতে আৰু এতিয়া আমি বিলৈ 18 হ'ব ৰাজ্যিক পৰ্যায়ৰ লোকনৃত্য প্ৰতিযোগিতা আৰু বিচাৰকৰ আসন সলনি কৰিছে এইকেইটা বিলৈ 18 হয় অসমৰ প্ৰখ্যাত ইমান ডাঙৰ কণ্ঠশিল্পী মানে এগৰাকী লোকনৃত্যৰ শিল্পী জিনা ইমান ৰাজপুৰী ভাৰী বাইদেউ লৈছে। সন্মানীয় বিচাৰক শ্ৰদ্ধাৰ কলাকেন্দ্ৰৰ বিজিত গোস্বামীৰ আৰু এইমাত্ৰ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ কৰি গ'ল তেওঁলোকৰ এপ্লিকেশ্যন আইডি আছিলে বহুত বেছি ধুনীয়া হৈছে সেইটো ডান্স 104183 এতিয়ালৈ আমাৰ হোৱাই নাই আৰু এইবাৰ আমি বড়োৰ বিলৈ 18 দাউচি চলচ্চিত্ৰ পৰিৱেশনৰ বাবে আহ্বান জনাইছোঁ আৰু এতিয়ালৈ ইমান দিম্পল বড়ো আৰু তেওঁৰ সমবেত তেওঁলোকৰ এপ্লিকেশ্যন আইডি 502139 তেওঁলোকৰ আমাৰ এতিয়া পাৰফৰ্মেঞ্চ কৰা হৈ গ'ল আৰু জাষ্ট আমি এতিয়া ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকক দিম, চাব কেনেকুৱা হৈছে হ'ব আৰু ফিলিংটো বহুতেই বেছি ভাল, বহুত বেছি ভাল লাগিছে একদম মানে ফাৰ দিয়া মানে এনেকুৱা হাঁহিছোঁ আৰু ইমান মজাকৈ কৰিছোঁ আৰু বাকী এতিয়া হৈ গ'ল টাইম বহুত হোৱা নাই বাইদেৱে 8:02 হ'ল আৰু এতিয়া আমাৰ হৈ গ'ল আৰু বাকী কিছুমানৰ হৈয়ে আছে এতিয়ালৈ বাট কিবা কৰি আমাৰ হৈ গ'ল আৰু হ'পফুলি বেষ্ট যাতে ভাল হয় আৰু সেইটোৱে বিচাৰোঁ আমি এণ্ড সেইটোৱে আৰু আজিকালি মই আগতে মানে গাইছ এটা বস্তু আছিল যেতিয়া মানুহে মানে চাই ন মোক এনেকুৱা ব্লগিং কৰি থাকে তেতিয়া মোৰ মানে লাজ লাগিছে মই কেমেৰাটো ঢুকাই দিছোঁ কিন্তু আজিকালি মোৰ একদম নাই মই একদম পূৰা ফুল্লি ক'ব পাৰোঁ বাছ আপোনালোকে মোক এনেকৈ মানে ছাপৰ্ট কৰি যাব মৰম কৰি যাব মই পূৰা একদম মজাই ক'ব পাৰিম আৰু বহুত বেছি ভাল লাগিল আজি আহি কেনে ইয়াতে আৰু হ'পফুলি যাতে আগতো পাই যাওঁ আৰু সেইটোৱে বিচাৰোঁ তো সেয়াই আৰু এতিয়া যাওঁ আৰু লাহেকৈ ঘৰলৈ কাৰণ বহুত লেট হৈ গ'ল বহুত টায়াৰ্ড কাৰণ ৰাতিপুৱাতে আহা আৰু এতিয়ালৈ আছোঁ সেইটোৱে আৰু এতিয়া বাইদেৱে ছোৱালী হ'লোঁ আৰু গাইছ মই চ' গাইছ আমাৰ পূৰা হৈ গ'ল চবে খাব ইহঁতে চ' গাইছ কেনেকুৱা লাগিল কৈ দিয়া কেনেকুৱা লাগিল আণ্টি মজা বাই বাই ধুনীয়া লাগিল কৰি কেনে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু তো সেয়াই তো ভিডিঅ'টো এইখিনিতে এণ্ড কৰিলোঁ কাৰণ বহুত বেছি দেৰি হৈ গৈছে আৰু বহুত বেছি ভোক লাগিছে তো আৰু বাকীকেইটা আছে ৰ'ব এইটো কেনেকুৱা লাগিল একদম মজা ফালি দিছোঁ পূৰা ফালি দিছোঁ আমি আৰু শুনিছে মই এতিয়া ভাত খাবলৈ যাম কাৰণ খোৱাৰ বাহিৰে মোৰ বেলেগ একো কাম ভাল বজাইছা আৰু গাইছ আমি ভালকৈ কৰিলোঁ আৰু বাকী নাজানো কি হয় ৰিজাল্টটো তো এইখিনি আছিল আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ গাইছ আৰু গল পূৰা একদম এনেকুৱা মোৰ ফালি দিছে মানে চিল্লাই আৰু আমাৰ ছাৰ বহুত বেছি ভালি পাইছে চিৰিয়াছলি বহুত বেছি ছাৰৰ ব্লগত ল'ব নোৱাৰোঁ কাৰণ ছাৰে এনেকৈ ডাইৰেক্ট গালি দি দিয়ে চিৰিয়াছলি তো সেইকাৰণে ছাৰক ব্লগত ল'ব পৰা নাই আৰু যোন দাদা আছিল দাদাজনে মানে তাৰে ইনষ্ট্ৰুমেণ্টবিলাক মানে বজাইছিল আৰু এয়াই ভাল লাগিল কৰি কিনে আৰু ছাৰৰো বহুত ডাঙৰ ছাপৰ্ট আছে কাৰণ ইমান বেছি ভালকৈ শিকাইছে ন সেইটোৱে আৰু তো
চ' গাইছ এইখিনি আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নকৰিব। বাই বাই গাইছ, হৈ গ'ল।